নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোকক মই মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক আমাৰ সকলোৰে পৰিচিত মালিনী থান মন্দিৰটি দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ লগতে আপোনালোকেও মালিনী থানৰ দৃশ্যসমূহ উপভোগ কৰিব বুলি আশা কৰিলোঁ। গতিকে বন্ধুসকল, ভিডিঅ'টি অকণো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। এই খালী ঠাইখিনিতে আপোনালোকে গাড়ীসমূহ পাৰ্কিং কৰিব পাৰিব। আৰু ইয়াতে মন্দিৰৰ বাহিৰত পূজা সামগ্ৰীৰ দোকান কেইখনমান শাৰী শাৰীকৈ সজোৱা আছে। আমিও পাণ, তামোল, ধূপ চাকি এনেকৈ লৈ ল'লোঁ। আৰু এতিয়া মন্দিৰত প্ৰৱেশ কৰিবলৈ টিকেট লৈ লওঁ। মালিনী থান এটি মন্দিৰৰ ধ্বংসাৱশেষ থকা এখনি সৰু ঠাই। এই ঠাই বৰ্তমানৰ ধেমাজি জিলাৰ শিলাপথাৰৰ পৰা প্ৰায় 8 কিলোমিটাৰ উত্তৰে অৰুণাচলৰ চিয়াং জিলাৰ লিকাবালি মহকুমাত চিয়াং পাহাৰ আৰু ভৈয়ামৰ সীমাত পাহাৰৰ ওপৰত অৱস্থিত। এই মালিনী থান অসমৰ ভৌগোলিক পৰিসীমাত নপৰিলেও ৰাজ্যখনৰ ধৰ্মীয় সাংস্কৃতিক পৰিসীমাই এই স্থান আগুৰি আছে। এতিয়া যিহেতু মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিম, আই মাতৃৰ সেৱা ল'ম, গতিকে ভৰি দুখন তিয়াই ল'লোঁ। ইয়াত ধূপ চাকি বাহিৰতে জ্বলোৱা হয়। সেৱা লৈ এতিয়া মন্দিৰৰ ভিতৰতো মা মালিনীৰ সেৱা ল'লোঁ। এই মুণ্ডহীন নাৰী মূৰ্তিটো ইয়াৰো এক জনশ্ৰুতি আছে। এটা কিংবদন্তি মতে থানখনত এটা সময়ত নানাবিধ ফুলেৰে এখনি উপবন আছিল আৰু কেইবাগৰাকীও মালিনী ইয়াত নিয়োজিত হৈছিল। ইয়াৰে এগৰাকী মালিনী মহাদেৱ সদাশিৱৰ প্ৰেমত পৰে। অন্তৰ্যামী পাৰ্বতীয়ে হেনো এই কথা জানিব পাৰি ক্ৰোধান্বিত হৈ পৰে আৰু পাৰ্বতীৰ কোপত মালিনীগৰাকীৰ মুণ্ড ডিঙিৰ পৰা খহি পৰে। এই ঘটনাৰ বাবেই পৰৱৰ্তী সময়ত থানখনক মালিনী থান নামেৰে অভিহিত কৰা হয়। ইয়াত একালত কেইটিমান মন্দিৰ আছিল। কোৱা হয় যে একোটি মন্দিৰতে দুৰ্গা, শিৱ, গণেশ আৰু সম্ভৱতঃ লক্ষ্মী সৰস্বতীৰো উপাসনা কৰা হৈছিল। কিন্তু কালক্ৰমত মন্দিৰটি ভাগি পৰিল আৰু মূৰ্তিসমূহ পোত গৈছিল। পৰৱৰ্তী সময়ত ভাৰতবৰ্ষই স্বাধীনতা পোৱাৰ পিছত চৰকাৰী বিষয়াই মালিনী থান পৰিদৰ্শন কৰি জুনি পথৰ পৰা বিচ্ছিন্ন হৈ থকা এটা শিৱলিংগ, দুৰ্গাৰ দশভুজা মূৰ্তি, গণেশৰ মূৰ্তি আদিৰ উপৰিও কিছুমান ভগা চিগা মূৰ্তিও উদ্ধাৰ হয়।
মালিনী থানৰ খনন কাৰ্যৰ প্ৰথম পৰ্যায়তে শিৱৰ বাহন নন্দীৰ মূৰ্তি এটা আৱিষ্কৃত হৈছিল। অনুমান কৰা হয় যে মূল মন্দিৰটোৰ দুৱাৰমুখত এই মূৰ্তিটো সজাই থোৱা হৈছিল। আকৌ হৰিবংশ আৰু বিষ্ণু পুৰাণৰ মতে কুণ্ডিলৰ ৰজা ভীষ্মকৰ পৰমা সুন্দৰী কন্যা ৰুক্মিণীক দ্বাৰকাৰ শ্ৰীকৃষ্ণই হৰণ কৰি নিয়ে। শিৱ পাৰ্বতীয়ে এই কথা গম পাই এই থানৰ ঠাইতে এখন পুষ্পবনত তেওঁলোকক আদৰণি জনাবৰ বাবে অপেক্ষা কৰি থাকে। শ্ৰীকৃষ্ণয়ো পাহাৰৰ ওপৰৰ দিব্য উপবনত হৰ পাৰ্বতীক দেখি ৰথ ৰখাই তেওঁলোকৰ ওচৰ চাপি আহে। ফুলনিত মালা গাঁঠি থকা পাৰ্বতীক শ্ৰীকৃষ্ণই মালিনী দেৱী বুলি সম্বোধন কৰিলে। শিৱ পাৰ্বতীৰ যত্নত শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহ কাৰ্যও ইয়াতেই সম্পন্ন হয়। আপোনালোকে পাহাৰৰ ওপৰত ৰুক্মিণী থানলৈ আহিলে ৰাস্তাতে মিউজিয়াম এটাও দেখিবলৈ পাব। পিছে এতিয়া যিহেতু লাঞ্চ টাইম আছিল, সেয়েহে মিউজিয়ামটো চোৱাৰ মোৰ সৌভাগ্য নহ'ল। মালিনী থানৰ মূল মন্দিৰৰ উত্তৰে 100 ফুটমান উচ্চতাত এই ৰুক্মিণী মন্দিৰ অৱস্থিত। শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীয়ে হেনো বিবাহ কাৰ্য সম্পন্ন কৰি এই ঠাইখনতে স্বামী স্ত্ৰী হিচাপে এৰাতি কটাইছিল। পাছদিনা পুনৰ আকাশী গংগাত স্নান কৰি দ্বাৰকালৈ যাত্ৰা কৰিছিল। প্ৰতি বছৰে এই পবিত্ৰ ঠাইত অনেক পৰ্যটকে ভিৰ কৰা দেখা যায়। সময় পালে আপোনালোকেও আহিবচোন আৰু উপভোগ কৰি যাব ধৰ্মীয় স্থানখনৰ দৃশ্য। বন্ধুসকল, আমি আহি ভিডিঅ'টিৰ শেষ পৰ্যায়ত উপনীত হ'লোহি। যদিহে ভিডিঅ'টি আপোনাৰ ভাল লাগিল, চেনেলটি ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টি লাইক কৰিব আৰু মোক বহুত মৰম দিব। গতিকে লগ পাম আন এটা ব্লগত, আৰু তেতিয়ালৈ মই ৰূপাই বিদায় ল'লোঁ। ধন্যবাদ।